বিগ ব্ৰেকিং নিউজ হেমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল পলিটিক্যাল পাৰ্টিৰোতো ল'ৰা এজনৰ নাম ওলাই আছে গতিকে এইবিলাক আৰু সকলোতে বেয়া মানুহ থাকে আৰু সকলোতে ভাল মানুহো থাকে কোনোবা চব কথাটো হ'ল যে চাকৰি পাবৰ কাৰণে ইণ্টাৰভিউৰ জৰিয়তে চাকৰি পাব লাগিব যদি কোনোবাই ইণ্টাৰভিউ নিদিয়াকৈ চাকৰি পায় সেইটোতো ইলিগেল এপইণ্টমেণ্ট হয় নহয় গতিকে এতিয়া ইলিগেল এপইণ্টমেণ্ট হ'লে তাক সেই পোষ্ট কেইটা আকৌ লিগেলি এডভাৰটাইজ কৰি আমাৰ ল'ৰা ছোৱালীকে দিব লাগিব কিন্তু এতিয়া ইলিগেল এপইণ্টমেণ্টটো কেনেকৈ থাকিব কৰিলে এইটো মোৰ চকুত পৰা নাছিল এতিয়া ইলিগেল কামটোতো আৰু অসমত হ'ব নোৱাৰে নহয় তেনেকৈ যদি কাৰোবাৰ ভাগিনীয়ে ভতিজাক আপোনালোকে পেপাৰত আৰু আপোনালোকেও কিয় লিখা নাছিলে প্ৰথম সোমাওঁতে ইমান ইলিগেল আপোনালোকে বিচাৰি থাকে এইটোতো নিলিখিলে কোনেও তেওঁলোকৰ ওপৰতো একশ্যন হ'ব এতিয়াতো ডেইলি একশ্যন হৈয়ে আছে এই চাকৰি যোনে এপইণ্টমেণ্ট লেটাৰ দিছিল তেওঁৰ ওপৰতো হ'ব কাৰণ ল'ৰা ছোৱালীকেইটাৰ গাতটো দুখ পিছত অফিচাৰ কেইজনৰ দুখ আগত আৰু যদি তেওঁলোকৰ মেৰিট আছে এতিয়া 22,000 আৰু পোষ্ট ওলাব এডভাৰটাইজ অংশগ্ৰহণ কৰিলেই হ'ল কিন্তু আগৰ দৰে আৰু অসমৰ এই নিয়মটোতো আৰু নহ'ব নহয় যে কোনোবা মন্ত্ৰীৰ ভতিজাক অফিচাৰৰ ভাগিনীয়ে এনেকৈ গ'ল নামত সোমাই দিলে চাকৰি সোমাই থাকিলে এইটোতো অন্যায় হয় নহয় মেৰিটৰিয়াছ ল'ৰাবিলাকৰ প্ৰতি এনেকৈ হ'লেতো ময়ে ভাল পাওঁ ময়ো ট্ৰেন্সপৰ্টত ক'ব পাৰোঁ যে আৰু 50টা মোৰো লৈ লওক বুলি এইবিলাক কৰিতো আটাইতকৈ ক্ষতি মোৰে হৈ আছে না মই কাকো দিব নোৱাৰা হৈছোঁ ডেপুটেশ্যনত থাকিলেও SIও মাতি আনিব পাৰে থানা ডেপুটেশ্যনত থাকিলে যে ইয়াত আহিব নাহিব এইটো কথা নহয় এই গোটেইকেইটা ইলিগেল এপইণ্টমেণ্টৰ তদন্ত হৈ আছে আৰু বিষয়াসকলৰ ওপৰতো কঠোৰ ব্যৱস্থা লোৱা সেইটো ক্ষেত্ৰত হেৰি কৰিব নোৱাৰে আৰু এনেও মই চাকৰি কৰিব দিলেও কোনোবাই যদি কোৰ্টত কাগজ এখন দি দিয়ে তাতো সেইকেইটা চাকৰি এনেও যাব মই দিয়া নিদিয়াৰ ওপৰতো কথা নহয় তাৰ প্ৰত্যেক বছৰে হয় যোৱা ৭৫ বছৰত আপোনালোকেতো আজি নিউজ কৰিছে প্ৰত্যেক ৭৫ বছৰত স্বাধীনতাৰ পৰা প্ৰত্যেক ৭৫ বছৰতে টাৰ্গেট ফিক্স কৰি দিয়া হয় যদি টাৰ্গেট ফিক্স কৰি নিদিয়ে অফিচাৰবিলাকে দেখোন উধাই মুধাই পইচা উঠাই পকেটত থৈ দিব বা নুঠাব এইবিলাক আপোনালোকে কিয় নিউজ কৰে মই নাজানো যদি গভৰ্ণমেণ্ট অফিচাৰক আপুনি টেক্স কালেকশ্যনৰ টাৰ্গেট নিদিয়ে তো সিহঁতে কি কৰিব সিহঁতে কি দৰমহা খাই বহি থাকিব নেকি এইটো সদায় হৈ থাকে সদায় আপোনালোকে গুগলত মাৰিব হোৱাট ইজ দ্য টাৰ্গেট অফ 2017-18 18-19 19-20 CNN IBNত এইবিলাকৰ কি আমাৰ যিবিলাক বিজনেছ চেনেল থাকে তাতেতো ৰাতিপুৱাৰ পৰা সেইবিলাকেই নিউজ চলি থাকে যে এই বছৰ ইনকাম টেক্সৰ টাৰ্গেট এইটো এই বছৰ এক্সাইজৰ টাৰ্গেট এইটো টাৰ্গেট ফিক্স কৰাটো ভাল কথাই চৰকাৰ সেইটো এটা নিউজ হ'ব পাৰে নেকি মইতো আচৰিতে হওঁ যে এইবিলাক নিউজ কিয় দিয়ে মই বুজি নাপাওঁ এইবিলাক নিউজ এইকাৰণে দিয়ে দুৰ্নীতিপৰায়ণ অফিচাৰ কিছুমান যি 2-4জন আছে তেওঁলোকে মানুহক এপ্ৰ'চ কৰে যে এনেকৈ লিখক তেতিয়া টাৰ্গেট নাথাকে টাৰ্গেট নাথাকিলে ব্যৱসায়িক গৈ ক'লেই হ'ল যে ঠিক আছে তয়ো দিব নালাগে ময়ো দিব নালাগে 100 টকা চৰকাৰক দিব নালাগে 50 টকা তই ল 50 টকা মই দিম আমাৰ বহুতক ব্যৱহাৰ কৰি পেলাই আমি গম নাপাওঁ আৰু আমাৰ বাজেটতে টাৰ্গেটখন দিয়া থাকে বাজেটৰ দিনাখনে এখন বুক যিখন ৰেভিনিউ বুলি বুক থাকে সেইখনতে টাৰ্গেটটো লিখা থাকে কিন্তু টাৰ্গেটতকৈ আমি সদায় 20-25% আমাৰ কমে উঠে পাৰি কিন্তু সকলোৱে বিক্ৰী কৰি থাকে আকৌ পুলিচে পইচা লয় আকৌ বিক্ৰী কৰি থাকে যোৱাবাৰটো সেইটোৱে হ'ল
গোটেইখন অসমত মানে মই নামত বেন কৰিলোঁ কিন্তু চবতে পায়ে থাকিল তাৰপিছত আকৌ আপোনালোকে নিউজ কৰে যে বেন কৰাৰ পিছতো পায়ে থাকে বুলি এইটোতো এটা যেতিয়ালৈকে ভাৰতত বেন নহয় এখন ৰাজ্যত বেন কৰি কোনোৱে লাভ নহয় যোৰাবাটতে তেওঁলোকে গুদাম এটা পাতি লয় অৰুণাচলৰ বৰ্ডাৰত পাতি লয় বেংগলৰ বৰ্ডাৰত পাতি লয় লাষ্টত পাণ দোকানীসকল আহে তেওঁলোকে আহি কয় যে আমাৰ লছ হৈ আছে গতিকে এইটো আমি সদায় এইটো বিচাৰো যে যি বেন হওক ৰাষ্ট্ৰীয় পৰ্যায়ত হ'ব লাগে এখন ৰাজ্যত বেন কৰিলে তাৰ পৰা একো সুফল পোৱাই নাযায় গতিকে আমি সদায় ৰাষ্ট্ৰীয় পৰ্যায়ত ধঁপাত তম্বাকু চিগাৰেট যিমানবিলাকৰ জৰিয়তে কেঞ্চাৰ হয় আমি বিচাৰো যে এটা ৰাষ্ট্ৰীয় পৰ্যায়ত এটা সমীক্ষা হ'ব লাগে আৰু প্ৰয়োজনত এই বস্তুবিলাক বেন কৰিব লাগে কিন্তু এখন ৰাজ্যই বেন কৰিতো কোনো লাভ নাই নহয় হ'ব হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কোনোবা দিন দিব তেওঁলোক ডেফিনেটলি ৰেডি হোৱা নাই গতিকে এইটো খুব বেছি পুছ কৰি থাকিব নালাগে পেপাৰ বা পাব্লিকৰ হেঁচাত কিবা এটা ভুল ৰিজাল্ট এটা দি দিব সঁচা কথাটো যে কাউন্সিল ইজ নট ৰেডি কাউন্সিল এতিয়ালৈকে ৰেডি হোৱা নাই আমি যদি এটা মানসিক কাউন্সিলৰ ওপৰত হেঁচা আনো ৰিজাল্টটো সোনকালে দিব লাগে বুলি তাৰ ৰিজাল্টটো কি হ'ব যে ভুল ৰিজাল্ট এটা দি দিব আকৌ গতিকে যিদিনাখনে ৰিজাল্ট ৰেডি হয় তাৰ 24 ঘণ্টাৰ ভিতৰত ৰিজাল্ট দি দিব আৰু আউটাৰ ডেট এটাতো থাকেই যে আমাৰ এডমিশ্যনবিলাক ষ্টাৰ্ট হ'ব এপ্ৰিলৰ শেষৰ ফালে গতিকে সময়ত ৰিজাল্টটো দিব এই বছৰ কাউন্সিলৰ ৰিজাল্টটো দিওঁতে 7-8 দিন দেৰি হৈছে কিন্তু বহুত বেছি প্ৰেছাৰ কৰি থাকিলে ভুল ৰিজাল্ট ওলাই যাব সেইকাৰণে যোনদিন ৰিজাল্ট দিব ৰাতিপুৱা গম পাব গধূলি ৰিজাল্ট পাই যাব ধুনীয়া কৰি ক'ৰবাত 3 দিন 4 দিনো হ'ব পাৰে 7 দিনো হ'ব পাৰে কিন্তু এটা নিৰ্ধাৰিত সময় আগতো ৰিজাল্ট দিবই মই এইটোলৈ বহুত বেছি স্পেকুলেট কৰি থাকিবৰ কাৰণে মই ভাবোঁ যে এইটো উচিত নহয় কাৰণ একদম ময়ো ফোন কৰি সোধা নাই সেইকাৰণে বেছিকৈ খবৰ লৈ থাকিলে তেওঁলোকে ভুল ৰিজাল্ট এটা দি দিব আৰু বহুতৰ জীৱনবিলাক বেয়া হৈ যাব সেইকাৰণে থেংক ইউ